বেঙেনাও ধুনীয়াকৈ সিজি আহিছে সেয়া আজি মই বনাবলৈ লৈছো মছলা বেঙেনা ৰেচিপি দেখিছেনে ধোঁৱা ওলাই আছে অৱশ্যে মোৰ বনাই হৈয়ে গ'ল মইনো কেনে ধৰণে বনালো সেয়াকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলো ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব মই বনোৱা মছলা বেঙেনা ধৰণটো আপোনালোকৰ কেনেকুৱা লাগিলে বেঙেনা মছলা ৰেচিপিটোৰ কাৰণে মই লৈছো 3টা বেঙেনাকিটা ভালদৰে ধুই পানী শুকুৱাই লৈছো দেখা পাইছে নিশ্চয় কাপোৰেৰে মুছি লৈছো মই 2টা বিলাহী সৰু কাটি লৈছো 2টা পিয়াজ সৰু কাটি লৈছো মছলা হিচাপে এফালে গোটা ধনিয়া 2 চামুচ গোটা জিৰা 1 চামুচ এটা তেজপাত এডোখৰ দালচেনি 3টা ইলাইচি আৰু এফালে লৈছো আদা নহৰু পেষ্ট 1 চামুচ নিমখ 1 চামুচ জলকীয়া গুড়া আৰু 1 চামুচ হালধি আমাক মিঠা তেল লাগিব আৰু ৰমুৱাৰ আগে লাগিব 1 চামুচ মান গৰম মছলা তেতিয়া হলে আহক বাকি প্ৰসেছবোৰলৈ যাও বেঙেনাকিটা মই এতিয়া মাজে ফালি লম মানে আমি কেনেকুৱা ধৰণে ফালিব লাগিব জানেনে এই যে ঠাৰিডাল দেখিছে ঠাৰিডাললৈকে কিন্তু সম্পূৰ্ণ ফালি দিব নোৱাৰিম এয়া এইফালে ঠাৰিডাললৈকে থলো আৰু এইফালে উঠলো এনে ধৰণে মানে গোটেইটো ফালি পেলাব নালাগে আৰু আটাইকেইটা বেঙেনা মই সাৱধানেৰে এনেদৰে ফালি লম যাতে ভিতৰত পোক-চোক আছে নেকি চাইও ল'ব পাৰো মই অকনমান ডাঙৰ লৈছো যদি ইয়াতকেও সৰু বেঙেনা পায় তেতিয়াতো আৰু ভাল কথা বাৰু হেয়া দেখিছেনে ধুনিয়া বাৰু বেঙেনাকিটা নিউটা বেঙেনা মই মাজে ফালি লোৱা হৈ গ'ল এতিয়া আমি বেঙেনাকিটা ফ্ৰাই কৰি ল'ব লাগিব মই এখন কেৰাহী গৰম কৰিলো তাতে দিলো অলপমান তেল বহুত বেছিকৈ দিয়া নাই যিহেতু 3টা বেঙেনা এতিয়া লাহে বেঙেনাকিটা দি যাম তেলখিনি ধুনীয়াকৈ পকি গৈছে মই গেছটো কমাই লৈছো যিহেতু বেঙেনা ভাজুতে তেল ফুটি আহে সেই কাৰণে গেছটো কমাই ৰাখি অকনমান ওপৰে লৰাই দিছো এতিয়া ঢাকন দি ৰাখিম প্ৰায় 4 মিনিট মানৰ কাৰণে গেছটো মিডিয়াম কৰি এয়া দেখা পাইছে নিশ্চয় 4 মিনিট মান সময় মই গেছটো মিডিয়াম কৰি ৰাখিলো এতিয়া আনফালে লুটিয়াই দিছো এফালে আধা সিজা হৈছে আমি সম্পূৰ্ণ সিজাই পেলাব নালাগে আধা সিজা কৰি ল'ব লাগিব হৈ গ'ল তিনিটা লুটিয়াই দিলো এতিয়া আকৌ আমি 3-4 মিনিট মান সময় ঢাকন দি ৰাখিব লাগিব এনেদৰে 8 মিনিট মান সময় আমাক লাগিলে প্ৰায় আধা সিজা হৈ গ'ল বেঙেনাকিটা এতিয়া মই এখন প্লেটত একিটা উঠাই লম খুব ভাল লাগে এনে ধৰণে খাই মছলা ভৰুৱা আসলতে মই মছলা দি ৰান্ধিছোহে তাত ভৰাই লোৱা নাই বেঙেনাৰ ভিতৰত কিন্তু খুব ভাল লাগে এনে ধৰণে খাইও হৈ গ'ল বেঙেনা ভজা তেলখিনিতে ইলাচি 2টা দালচেনি 2 আৰু তেজপাত খিলা দি দিলো এতিয়া কাটি লোৱা পিয়াজ 2টা দিলো তাৰ পিছতে দিম এতিয়া তেতেলিয়াই লোৱা আদা নহৰু এইখিনি ভালদৰে অকনমান সময় ভাজি থাকিম যেতিয়ালৈকে আদা নহৰুৰ কেঁচা গন্ধ নমৰে আৰু পিয়াজখিনি অকনমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব এয়া দেখা পাইছে নিশ্চয় সুন্দৰকৈ ভাজি লোৱা হৈছে এটা কথা মনত ৰাখিব লাগিব আমি গেছটো মিডিয়াম কৰি ৰাখিব লাগিব এতিয়া মই ইয়াতে দি দিম 1 চামুচ হালধি চামুচ দিয়াৰ পিছতো অকনমান সময় ভাজি ৰাখিম এয়া দেখা পাইছে নিশ্চয় হালধি দিয়াৰ পিছত ভাজি ললো এতিয়া দি দিম ইয়াতে কাটি লোৱা বিলাহী 2টা 3টা বেঙেনাৰ কাৰণে মই মিডিয়াম আকাৰত 2টা বিলাহী ললো বহুত বেছি টেঙা হলেও কিন্তু ভাল নালাগিব বিলাহী গিটা দিয়াৰ পিছতো অলপ সময় ভাজি থাকিলো এতিয়া দি দিম ইয়াতে 1 চামুচ জলকীয়া গুড়া আপোনালোকক দেখাইছোৱে আগতে জলকীয়া গুড়া চামুচ দিয়াৰ পিছতে দি দিম ধনিয়া গুড়া আৰু জিৰা গুড়া যিখিনি মই বটি ললো এইখিনি দিয়াৰ পিছতো ভালদৰে অলপ সময় ভাজি থাকিম মছলাবোৰ দি অকনমান সময় ভাজি থাকিলো এতিয়া ইয়াতে দি দিম নিমখটো আন্দাজ অনুসৰি দিব লাগিব মই 1 চামুচ লৈছো
দেখা পাইছে নিশ্চয় নিমখ দিয়াৰ পিছতো খুব সুন্দৰকৈ লৰাই লম লৰাই লোৱাৰ পিছত এইখিনি আমি 3 মিনিট 4 মিনিট মানৰ কাৰণে গেছটো মিডিয়াম কৰি ঢাকন দি ৰাখিম 4 মিনিট মান সময় এই দেখিছেনে মছলাখিনি ভালদৰে সিজাই ললো বিলাহী ধুনীয়াকৈ গলি গৈছে এতিয়া মই ইয়াতে দি দিম 1.5 গিলাস মান পানী উতলাই থৈছো পানী আন্দাজটো নিজৰ অনুসৰি হ'ব লাগিব বেঙেনা যিমান দিয়ে পানীটো হিমানে দিব লাগিব পৰিমাণটো এয়া 1.5 গিলাস মান জোখৰ পানী দিলো পানী দিয়াৰ পিছতো ভালদৰে লৰাই লম এতিয়া এইখিনি ঢাকন মাৰি অকণমান সময় উতলিবলৈ দিম ধুনীয়াকৈ উতলি গৈছে উতলি যোৱাৰ লগে লগে আমি এতিয়া বেঙেনা কিটা ইয়াতে দি যাম এয়া দেখা পাইছে নিশ্চয় বেঙেনা দিয়াৰ পিছত ভালদৰে অকণমান সময় লৰাই দিলো এতিয়া ঢাকন দিম প্ৰায় 4 মিনিট মানৰ কাৰণে তাৰ পিছত মাজতে এবাৰ আকৌ লুটিয়াই দিব লাগিব প্ৰায় 4 মিনিট মানৰ পিছত এ দেখা পাইছে নিশ্চয় আমি এতিয়া আনফালে লুটিয়াই দিম এতিয়া ইয়াতে দি দিম মই আধা চামুচ গৰম মছলা বহুত বেছি নহয় আধা চামুচ মান দিলেই হৈ যাব এতিয়া বেঙেনা কিটা লাহে লাহে লুটিয়াই দিম খুব ভাল লাগে এনে ধৰণে খাই যিসকলে বনাই নাই খোৱা বনাই খাই চাবচোন ভাতৰ লগত হওক ৰুটিৰ লগত হওক যিকোনো লগতে আপোনালোকে খাব পাৰিব আকৌ এতিয়া গেছটো মিডিয়াম কৰি ৰাখি 4-5 মিনিট মান সময় ঢাকন দি ৰাখিম 10 মিনিট মানৰ অন্তত খুব সুন্দৰকৈ হৈ উঠিলে দেখা পাইছে নিশ্চয় মছলা বেঙেনাৰ ৰেচিপিটো আৰু বেঙেনাও ধুনীয়াকৈ সিজি আহিছে হেয়া এতিয়া গেছটো মই অফ কৰি দিম তাৰ পিছতে আপোনালোকক পৰিবেশন কৰি দেখুৱাম আৰু যিসকলে এনে ধৰণে ৰান্ধি খোৱা নাই এবাৰ খাই চাব বহুত বেছি সোৱাদ ভৰা এটা ৰেচিপি হয় মছলা বেঙেনা মই বনোৱা ধৰণটো আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব খুব ভাল লগা হয় আৰু যিসকলে এনে ধৰণে ৰান্ধি খাই চোৱা নাই খাই চাব আমি বিৰাটেই ভাল পাওঁ আজি ভিডিঅ'টি শেষলৈকে চাই থকা সকলোলৈকে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিলোঁ মোৰ চেনেল ভিডিঅ' যদি আপুনি প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব পুনৰ সুন্দৰ এটি ৰেচিপি ভিডিঅ'লৈ আকৌ আপোনালোকক লগ পাম চাই থাকিব ৰান্ধালী মল্লিকাৰ ফেমিলি